সকলোলৈকে আপোনালোকে জানে যে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া প্ৰাইমেৰী স্কুলৰ ল'ৰা ছোৱালীবিলাকক পঢ়াওঁ তেতিয়া আমি তেওঁলোকক ফাৰ্ষ্ট অফ অল শিকাওঁ যে সাতবাৰৰ নাম বা অসমীয়া সাতবাৰৰ নাম ক'বলৈ দিওঁ। তেওঁলোকে হয়তো কিছুমানে ক'ব পাৰে, কিছুমানে ক'ব নোৱাৰে। তো তাৰ পৰিপ্ৰেক্ষিতত মই এতিয়া আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ অসমীয়া সাতবাৰৰ নাম তেওঁলোকক শিকিব পৰাকৈ ইয়াতে দেখুৱাই কৈ দিব পাৰিব। গতিকে মই ইয়াতে আনিছোঁ আজি অসমীয়া বাৰৰ নাম। অসমীয়া বাৰৰ নাম কি কি? ৰবিবাৰ বা দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। এইটো হ'ল অসমীয়া সাতবাৰৰ নাম। তাৰপিছত ইয়াতে চাওক ইংৰাজী বাৰৰ নাম ইয়াতে দিয়া আছে, কিন্তু অসমীয়াত লিখা আছে ছানডে, মানডে, টুইজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে আৰু ছেটাৰডে। গতিকে এইটো আছিল ইংৰাজী বাৰৰ নাম। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিব হিন্দী বাৰৰ নামো দিয়া আছে। হিন্দী বাৰৰ নাম কি কি? পীৰ, মংগল, বুধ, জুমৰাত, জুম্মা, শনিশ্চৰ, এতবাৰ। এইটো আছিল হিন্দীৰ। যিহেতুকে ফাৰ্চী বাৰৰ নাম আমাৰ নালাগে, গতিকে আমি ফাৰ্চী বাৰৰ নাম কোনোবাই যদি পঢ়িব মন আছে পঢ়িব, কোনোবাই পঢ়িব মন নাথাকিলে নপঢ়িব। কিন্তু সংস্কৃত বাৰৰ নাম কিছুমানে জানিব বিচাৰে, তো সংস্কৃত বাৰৰ নাম ইয়াতে চাব। সংস্কৃত বাৰৰ নাম ৰবিবাসৰ, এটা হ'ল ৰবিবাসৰ, সোমবাসৰ, মঙ্গলবাসৰ, বুধবাসৰ, গুৰুবাসৰ, শুক্ৰবাসৰ আৰু শনিবাসৰ। এইখিনি আছিল অসমীয়া, হিন্দী, ইংৰাজী আৰু সংস্কৃত আৰু ফাৰ্চী বাৰৰ নাম। গতিকে এইখিনি আপোনালোকে নিজৰ নিজৰ সকলো ষ্টুডেণ্টক শিকাবলৈ যত্ন কৰিব। সকলো অসমবাসী ৰাইজ আৰু মা দেউতাসকলক জনাইছোঁ এইখিনি আপোনালোকে নিজৰ নিজৰ ল'ৰা ছোৱালীক শিকাব। ডেজ অফ দ্য উইক আপোনালোকে জানে ছানডে, মানডে, টুইজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে আৰু ছেটাৰডে। এইখিনিয়ে আছিল এই ভিডিঅ'টোত।